স্কেম কৰা মানুহে এইবিলাক মোবাইল লৈ ল'ব এটা ফটেজ দি দিব পাৰিব তাত। Exactly. Scam. This is a scam. Dorito. ভিডিও কৰক না এই পইচা We don't care. He 70 বস্তু আমি নাজানো। আরে আপোনাৰ মানুহে আমি মানুহে জানো। ওরা পছন্দদারি করে জানো। আরে বাইবু V7, L7, S7, V7 আমি একো নাজানো এইবিলাক বস্তু। আমি এতিয়া আপোনাৰ ঘৰৰ আগত আছো ন আপোনাৰ হাজবেণ্ডক আপোনাৰ হাজবেণ্ডৰ ভুল যদি নাই তেওঁ আপুনি স্কেম হ'ব বাছ দ্যাটছ ইট। বেলেগৰ আহা নহওঁতে আপুনি টেনশ্যন ল'ব নালাগে। এটা আপুনি টেনশ্যন ল'ব নালাগে। তেওঁলোকৰ ব্যৱস্থাপনা আমি তেওঁলোকৰ যোনে নাহে তেওঁলোকৰ ব্যৱস্থাপনা আমি ল'ম। ভিডিও কৰি ব্লেকমেইল কৰিবলৈ লাভ নাই। গিৰেকে কৈছে কিমান মানুহ আছে দেখা বুলি কৈছে মই কি কৈ আছো মই কি কৈ আছো আপুনি বুজি পাইছে নে নাই? আহক আহক ইফালে আহক। মই কি কৈ আছো আপুনি বুজি পাইছে নে নাই? আপোনাৰ হাজবেণ্ডৰ যদি ভুল নাই তেওঁ অকলে থাকিব ভয় কিয় খায়? সুনীল কেৰল নাহোঁতে নিভা নাহোঁতে বৰ্ণালী নাহোঁতে আপুনি কিয় মাথা মাৰি আছে? আহিবই লাগিব সিহঁতো জড়িত আপোনালোক যেনেকে জড়িত সিহঁতো জড়িত চব মেম্বাৰ আজি জনপ্ৰতিনিধিতাৰে ইয়াত যদি খাৰা হয় আমাৰ লগত তেতিয়া হয়তো আমি আইনী ব্যৱস্থা ল'লো হয়। তেওঁ যদি কোঅপাৰেট কৰে তেওঁৰ লগত গৈ পেলাই আমি বাকীখিনিক আমি আইনী ব্যৱস্থা ল'ম। সেই কথাটো আপুনি বুজি পাওক। সেই কথাটো বুজি পাওক। আপুনি টিমটো বিচাৰিব নালাগে। এক্সকিউজ মি আমি সিহঁতক ষ্টেণ্ড কৰিব পৰা মানুহে নহয়। তেওঁলোকে পলাই ফুটুম। এতিয়ালৈকে এই স্কেমত জড়িত থকা প্ৰত্যেকজন মানুহে পলাই ফুটুম হৈছে। আপুনি জানেনে এই কথাটো? এতিয়ালৈকে এই স্কেমত জড়িত হয় না। বাইদেউ শুনক আপুনি এনেকুৱা ধৰণৰ কথা নক'ব প্লিজ চাই থাকক আপুনি। আমি ৰ'দতে আছো। আমি 2 ঘণ্টা থিয় হৈ আছো। এই স্কেমৰ লগত জড়িত যদি সঁচাকে নাই তেনেহ'লে তেওঁ অকলে হ'লে ষ্টেণ্ড হওক। আপুনি নিভা নাহোঁতে আমি নহয় লিখা আছিলে পিছত ইনভেষ্টমেণ্ট মানুহ কৰা মানুহখিনি লছ হ'ব বুলি। কোনটো গাইডলাইন লিখা আছিলে? কোনটো গাইডলাইন লিখা আছিলে ক'ব পাৰিব আপুনি? কোনে লৈছে? আপোনালোকৰ জনপ্ৰচুমতাৰী আগৰ মানুহ প্ৰথম মানুহ যোনটো অসমত জনপ্ৰচুমতাৰী হিমন্ত বিশ্ব শৰ্মা জনপ্ৰচুমতাৰী প্ৰথম মানুহ अब आया उठ पहाड़ के नीचे। I know it's time for action. আপুনি ছাৰক মাতা। আপুনি একো নাজানে বাইদেউ। আপুনি একো নাজানে। ঘৰতে আছে গাড়ী আছে ঘৰতে আছে। দম নিদিব বাইদেউ। দম নিদিব। মুখেদি দম দি কথা কোৱা বন্ধ কৰক। দম দি কথা কোৱা বন্ধ কৰক। আমি সন্দেহ কৰিম। আমাৰ মানুহ এজন লৈ যাওক। আমাৰ ৰাইজ আছে। আমাৰ মানুহ এজন লৈ যাওক দেখাই দিয়ক। আমাৰ লেডিজ এগৰাকী লৈ যাওক। আমাৰ ৰাইজ আছে লৈ যাওক দেখাই দিয়ক ঘৰত। সন্দেহ কৰিব পাৰোঁ আমি যিয়ে নহওক। আমাৰ সন্দেহ কৰোঁতে আপোনাৰ কি যায়? বস্তুটো দুনিয়াখনত আৰম্ভণিৰ পৰা মিছা কথা কৈ আছে। গতিকে সন্দেহ কৰা ভাল কৰিছে। আপোনাৰ মেছেজ নাই? আপুনি যদি এজন কি মেছেজ আছে আপুনি চাওক। এই এটিটিউড লৈ পেলাই কথা নাপাতিব বাইদেউ। এই এটিটিউড এটি কাম নহ'ব। লুটি পেলাই এই ৰাইজৰ টকা লুটি আপোনালোকে য'ত বিল্ডিং বান্ধি আছে নহয় অভিশাপ লাগিব। আপোনালোকে কৈছে আপোনাৰ ঘৰখনত প্ৰথম এইটো GIA নে কি এইটো আৰম্ভ আমি বেলেগ একো নাজানো। অসমত প্ৰথম আনিছে জনপ্ৰচুমতাৰী এই 2 নম্বৰী এপটো। এই 2 নম্বৰী এপটো জনপ্ৰচুমতাৰী বনাইছে। এই 2 নম্বৰী এপত নৰেশ জ্যোতি বুলি মানুহ আমি চিনি নাপাওঁ, গম নাপাওঁ, নাজানো। ইয়াৰ মানুহখিনি তোমাৰ নৰেশ জ্যোতি হৈ পেলাই মেছেজ দি থাকিব পাৰি। কি ডাঙৰ কথা? জনপ্ৰচুমতাৰী আপুনি নৰেশ জ্যোতি নৰেশ জ্যোতি হিচাপত আপুনি নৰেশ জ্যোতি হ'ব পাৰে। আমিতো নাজানো। আমি চিনি নাপাওঁ। আমি চিনি নাপাওঁ জনপ্ৰচুমতাৰী। আপোনাৰ ঘৰৰ মানুহ জনপ্ৰচুমতাৰী। হোৱাটছএপত পাৰে
পাৰে। বাইদেউ ফোন পইচা জমা কৰিছে ফোন নম্বৰ চেভ কৰিলে চব বস্তু পাৰি কোনটো বেংকত পইচা জমা কৰিছে ওলাই দিয়ক আপুনি যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছিলে বাইদেউ এই আমি জনক বসুমতাৰী ঘৰৰ আগত আছো এইটো চাওক এই মানুহ চাওক এই চব মানুহ ৰখি আছে এইফালে চাওক কিমান মানুহ এইফালে চব মানুহ ৰখি আছে চাওক আমি চবে এই ইফালে চাওক চব মানুহ ৰখি আছে আমি চবে হেৰি কৰিবলৈ পইচা ল'বলৈ আহিছো আৰু মানুহ আছে বাহিৰত গলিৰ চবে হেৰি আৰু লেডিজ আছে ভিতৰত গৈছে এইটো ঘৰ হয় চাওক সি সেইকাৰণে আমি এলাই আহিছো কাৰণে খঙতে আমাৰ নম্বৰ দি দিছে মই আপোনাক এটা উদাহৰণ দিওঁ আপুনি আপোনাৰ ঘৰত আনি দিলে আনি দিয়াৰ বাবে আমি যদি কৈছিলো আপুনি আপোনাৰ আণ্ডাৰতে আছে আপোনাৰ বঙৰা মানুহ আছিলে কোনোবা ইমান ডাঙৰ স্কেম কৰা মানুহে এইবিলাক মোবাইল লৈ ল'ব ইয়াত কেছটো কেনেকুৱা ধৰণৰ কেছটো ছাপ'জ ধৰি লওক আমি ক'ৰবাত প্লে ষ্ট'ৰৰ পৰা এটা এপ ইনষ্টল কৰিলোঁ বাৰু ইনষ্টল কৰাৰ পিছত আমি তাতে ডাইৰেক্ট টকাটো লগাই পিছত আমাৰ টকা মাৰা গ'ল আমাক কোনো ইণ্ট্ৰডিউচ কৰা নাই আমি নিজে ক'ৰবাত বিচাৰি পাইছোঁ বিচাৰি পাই পেলাই আমাৰ টকাটো আমি এপত লগাইছোঁ সেই লগোৱা পইচা টকাটো মাৰা গ'লে সেই টকাটো ক'ত গৈছে সেইটোৱে ইয়াত বিচাৰে আমাৰ তাত এটা বস্তু ভাল বস্তু আছে আমাকতো ইণ্ট্ৰডিউচ কৰা মানুহ আছে আমাকতো কোনোবা আনি দিছে ন সেই বস্তুটো এওঁ এইটো কথাই কৈছে যে আপোনালোকতো ইণ্ট্ৰডিউচ কৰা মানুহ আছে এই এপটো যে এই বস্তুটো যে লগাব লাগে যে কোনোবা দেখাই দিয়া মানুহটো আছে আপোনালোকৰ হাততে আছে আৰু তাত থৈ দি যাওক গতিকে এই কেছটো ইয়াত নহয় এই কেছটো ডাইৰেক্ট থানাতে হ'ব আৰু অ চি ছাৰৰ লগত ডাইৰেক্ট কথাটো পাতাই দিলোঁ এতিয়া কথাটো পাতিলে অ চি ছাৰে আকৌ ভৱিষ্যত ভাৱ নহয় এৰি দিছিলে যদিও ধৰিব আকৌ এইটো ডাঙৰ কথা যিয়ে নহওক কথাখিনি হ'ল এনেকুৱা আছে আমি যদি কোনোবা দেখাই নিদিয়াকৈ এপ ইনষ্টল কৰি পেলাই এপত পইচা সোমাই দিলোঁ হয় তাৰপিছত পইচাটো কাটি লৈ গ'ল হয় তেতিয়া তাৰমানে সেই পইচাটো ক'ত গৈছে সেইটো বিচাৰিলে হয় ইয়াৰ পৰা চাইবাৰ ক্ৰাইম এইটো কাম এতিয়া তেওঁলোকে কৈছে আমাক যিহেতু এই বস্তুটো ইণ্ট্ৰডিউচ কৰিছে কোনোবা দেখাই দিছেতো আমাক প্ৰমোশ্যন কৰিছে মিটিং কৰিছে কিবা কৰিছে হেৰি কৰিছে সেই কৰা মানুহজন তেওঁ ক'ৰ পৰা পাইছে সেইটো পিছত তেওঁ ধৰিলে গম পাব তেওঁহে আপোনালোকক দেখাই দিছে তেওঁ থৈ দি যাব লাগিব গতিকে এই কেছটো থানাত দিয়ক থানাই তেওঁলোকক ইনভেষ্টিগেশ্যন তেওঁলোকক লয় তেওঁলোকক সুধিব তেনেকুৱাহে যাব লাগিব